মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক দেখুৱাম তোমালোকে আনচাৰী ফাউণ্ডেশ্যন স্কলাৰশ্বিপ কেনেদৰে কৰিবা। আনচাৰী ফাউণ্ডেশ্যন স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰিবৰ বাবে তোমালোকে প্ৰথমে তোমালোকৰ গুগল বা ক্ৰম তোমালোকৰ হাতত থকা এণ্ড্ৰইডৰ জৰিয়তে তোমালোকে কৰিব পাৰিবা। প্ৰথমে তোমালোকে ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি লোৱা। ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰাৰ পাছত তোমালোকে চাৰ্চ কৰা আনচাৰী ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। আমি চাৰ্চ কৰি দিছোঁ আনচাৰী ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। চাৰ্চ কৰাৰ পাছত তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পাছত এইটো তোমালোকৰ প্ৰথমটো ৱেবছাইট ওলাব আনচাৰী ফাউণ্ডেশ্যন। তাত তোমালোকে ক্লিক কৰিবা। আনচাৰী ফাউণ্ডেশ্যনত ক্লিক কৰাৰ পাছত তোমালোকৰ ওচৰত এনেকুৱা এটা পেজ অ'পেন হৈ যাব। ইয়াত চাইছে তোমালোকে আনচাৰী ফাউণ্ডেশ্যন আছামৰ এটা স্কলাৰশ্বিপ পৰ্টেল হয়। ইয়াৰ জৰিয়তে তোমালোকে ইয়াত চোৱা স্কলাৰশ্বিপ অ'পেন এপ্লাই নাও, স্কলাৰশ্বিপ অ'পেন এপ্লাই নাও। ইয়াত তোমালোকে সকলোৱে চাব পাৰিছা। তোমালোকে এতিয়া স্কলাৰশ্বিপ অ'পেন এপ্লাই নাওত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকৰ ওচৰত এনেকুৱা এটা ৱেবছাইট অ'পেন হ'ব, য'ত তোমালোকে প্ৰথমতে তোমালোকৰ জিমেইল একাউণ্টৰ চাইন কৰি ল'বা। তাৰপিছত তোমালোকে তোমাৰ ফুল নেম, তোমাৰ ডেট অফ বাৰ্থ, তাৰপিছত তোমালোকে জেণ্ডাৰ, ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম তোমালোকে বহাবা। এইখিনি বহাৰ পিছত তোমালোকৰ পৰৱৰ্তী ষ্টেপটো মই দেখুৱাই আছোঁ। তো তোমালোকে যদি কোনো টকাখিনি পাবা আমি দেখিছোঁ। পৰৱৰ্তী ষ্টেপত তোমালোকে তোমালোকৰ গাৰ্জিয়ানছ নেম, আধাৰ কাৰ্ড, ইমেইল এড্ৰেছ, মোবাইল নম্বৰ, পাৰ্মানেণ্ট এড্ৰেছ, কৰেছপণ্ডিং এড্ৰেছ, ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড এই গোটেইখিনি তোমালোকে বহাই দিবা। গোটেইখিনি বহাৰ পিছত তোমালোকে নেক্সটত ক্লিক কৰিবা। তোমালোকৰ নেক্সট ক্লিক কৰাৰ পাছত তোমালোকৰ থাৰ্ড পেজটো অ'পেন হ'ব। এতিয়া তোমালোকে থাৰ্ড পেজটো অ'পেন কৰাৰ পিছত তোমালোকে কি পাছ কৰিছা, HSLC না HS পাছ কৰিছা এইখিনি তোমালোকে ক্লিক কৰিবা। তাৰপিছত তোমাৰ HSLC বৰ্ডটো দিবা, তোমালোকৰ পাছিং ইয়াৰ দিবা, HSLC ৰোলংটো দিবা, তোমালোকে পাৰ্চেণ্টেজ কিমান লাভ কৰিছিলা HSLCত এইখিনি তোমালোকে বহাই দিবা। HSLCত তোমালোকে এইখিনি দিয়াৰ পাছত তোমালোকৰ পৰৱৰ্তী ষ্টেপলৈকে চাই থকা এইখিনি তোমালোকে ভালদৰে ফিল আপ কৰিবা। কোনো ধৰণৰ যদি মিষ্টেক হয় তোমালোকে মোক কমেণ্টত জনাই দিবা। তোমালোকে কেনেকৈ কাৰেকশ্যন কৰিব লাগে মই তোমালোকক পিছত জনাই দিম। তোমালোকে এইখিনি ফিল আপ কৰিবা। এইখিনি ফিল আপ কৰাৰ পিছত পৰৱৰ্তী পেজটো যেতিয়া অ'পেন হ'ব মই দেখুৱাই আছোঁ, অলপ ৱেইট কৰা। এই ষ্টেপটো তোমালোকে কমপ্লিট কৰাৰ পাছত তোমালোকৰ তলত চাব পাৰিছা বেক আৰু নেক্সট বটন আছে, তোমালোকে নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পাছত তোমালোকৰ HSৰ পাৰ্চেণ্টেজখিনি তোমালোকে এইখিনি বহাই দিবা একেদৰে। তাৰপিছত তোমালোকৰ এনুৱেল ইনকাম, অকুপেশ্যন, ফাদাৰ, অকুপেশ্যন, মাদাৰ, তাৰপিছত তোমালোকৰ ফেমিলি মেম্বাৰ কেইজন আৰু তোমালোকৰ বেলেগ কিবা চৰ্চ আছে নেকি থাকিলে তোমালোকে বহুৱাই দিবা। তাৰ পাছত তোমালোকে এইখিনি ফিল আপ কৰাৰ পাছত তোমালোকে নেক্সট বটনত ক্লিক কৰিবা। নেক্সট বটনত ক্লিক কৰাৰ পাছত তোমালোকৰ আৰু এটা পেজ অ'পেন হ'ব। মই ক্লিক কৰি আছোঁ। এনেদৰে তোমালোকৰ গোটেইখিনি তোমালোকে ভালদৰে ফিল আপ কৰে যাতে কোনো অশুদ্ধ নহয়। তাৰপিছত তোমালোকে এনেকুৱা এটা তোমালোকে পেজ তোমালোকে কৈছে হোৱাই ডু ইউ বিলিভ দ্য ডিজাৰ্ভ দিছ স্কলাৰশ্বিপ। তুমি এইটো তোমালোকৰ স্কলাৰশ্বিপ তুমি পাবা বুলি ভাবা নাই। তাৰপিছত হোৱাট ইজ ইউৰ গ'ল অৰ কেৰিয়াৰ এম্বিশ্যন, তোমালোকৰ এম্বিশ্যন কি, তোমাৰ মূল লক্ষ্য কি, তুমি কি কৰিব বিচৰা তোমালোকে ইয়াত বহাই দিবা। তুমি এই স্কলাৰশ্বিপ ডিজাৰ্ভ কৰা নে নাই এইটো তোমালোকে বহাই দিবা। এইটো তোমালোকৰ পঢ়াৰ পাছত তোমালোকে পৰৱৰ্তী পেজত অ'পেন হ'ব। তোমালোকে ভালদৰে এইখিনি বহাই দিবা। তো কোনো এলিজিবিলিটি হয় যিহেতু পাছ কৰিছে তোমাৰ মিডিল ল'ৰা ক্লাছৰ হয় আৰু তোমালোকৰ পাৰ্চেণ্টেজটো অলপ ভাল পাৰ্চেণ্টেজ লাগিব।
তেন্তে তোমালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে ইলিজিবল হয়। তাৰপিছত এইখিনি তোমালোকে বহুৱাই দিয়াৰ পাছত তোমালোকৰ পৰৱৰ্তী পেজটো এনেদৰে অ'পন হ'ব। তোমালোকে কি ডকুমেণ্টছ তোমালোকে কৰিব লাগিব, তোমালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, HSC মাৰ্কশ্বিট, HS মাৰ্কশ্বিট, ইনকাম চাৰ্টিফিকেট আদি তোমালোকে এনেদৰে আপলোড কৰি দিবা। আপলোড তোমালোকৰ কম পাই যাব, তোমালোকৰ ফাইলৰ পৰা এইখিনি আপলোড কৰাৰ পাছত তোমালোকৰ পৰৱৰ্তী তোমালোকৰ পেজটো আমি দেখুৱাই আছোঁ। তোমাৰ আনচাৰী ফাউণ্ডেশ্যন আপাৰ আছাম স্কলাৰশ্বিপৰ পৰা দিয়া হয়। তাৰপাছত তোমালোকৰ আধাৰ কাৰ্ড আছে নাই, তোমালোকে আধাৰ কাৰ্ডটো এড কৰি দিবা। তোমালোকে BPL অৰ্থাৎ ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ডটো, তাৰপিছত বনিফাইড চাৰ্টিফিকেট। বহুত ষ্টুডেণ্ট সুধিছিলে মোক ছাৰ বনিফাইড চাৰ্টিফিকেট কি? বনিফাইডটো হৈছে আমাৰ স্কুলৰ পৰা এটা চাৰ্টিফিকেট দিব, তোমালোকৰ স্কুলৰ লগত কণ্টেক্ট কৰিবা, এইটো তোমালোকৰ স্কুলৰ পৰা চাৰ্টিফিকেট এটা বনাই দিব। তাৰপিছত তোমালোকৰ যদি কাষ্ট চাৰ্টিফিকেট থাকে তোমালোকে দি দিবা। তাৰপিছত যদি বেলেগ কিবা ডকুমেণ্টছ থাকে তোমালোকৰ, মই বেলেগ ডকুমেণ্টছ এইটো আমি পান কাৰ্ড দিছোঁ, আৰু তোমালোকৰ যদি বেলেগ কিবা ডকুমেণ্টছ থাকে তোমালোকৰ পান কাৰ্ড বা বেলেগ ড্ৰাইভিং লাইচেন্স থাকে তোমালোকে দি দিব পাৰা। তাৰপিছত তোমালোকে এইখিনি কাগজ তোমাক নেক্সটত ক্লিক কৰিবা। নেক্সটত ক্লিক কৰাৰ পাছত তোমালোকৰ ওচৰত এনেকুৱা এটা পেজ অ'পন হ'ব। তাত তোমালোকে এইটো ডিক্লেৰেশ্যনটো তোমালোকে টিক মাৰ্ক দি ল'বা। তাৰপিছত তোমালোকৰ এটা এই ডিজিটেল চিগনেচাৰ দিব দিছে, তোমালোকৰ নামটো লিখি দিবা। তাৰপিছত নামটো লিখি দিয়াৰ পাছত তোমালোকে তলত চাব পাৰিছা ছাবমিট অপশ্যনত তোমালোকে ছাবমিটত ক্লিক কৰিবা। ছাবমিটত ক্লিক কৰাৰ পাছত তোমালোকৰ আৰু এটা পেজ অ'পন হ'ব। আমি লিখি আছোঁ ছাবমিটত অ'পন কৰাৰ পাছত তোমালোকৰ আৰু এটা পেজ অ'পন হ'ব। মই মোৰ নামটো দিছোঁ। ছাবমিটত ক্লিক কৰাৰ পাছত তোমালোকৰ এনেকুৱা পেজটো ছাবমিটত ক্লিক কৰাৰ পাছত তোমালোকৰ এনেকুৱা তোমালোকৰ কি হ'ল আনচাৰী ফাউণ্ডেশ্যন আছাম স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্ম ইউৰ ৰেছপন্স হেজ বিন ৰেকৰ্ডেড। তোমালোকৰ ৰেছপন্সটো ৰেকৰ্ড কৰা হৈছে। ইয়াৰ পাছত তোমালোকে একো কৰিব নালাগে, ৱেইট কৰা যেতিয়ালৈকে স্কলাৰশ্বিপৰ টকা নোসোমায়। স্কলাৰশ্বিপৰ টকা নোসোমালৈকে তোমালোকে ৱেইট কৰা। আজি তোমালোকৰ যদি কিবা ভুল কৰিছা, তেতিয়া তোমালোকে কাৰ্চৰ চাইছিলে এডিট ইউৰ ৰেছপন্স। যদি তুমি কি ফিল আপ কৰিলা, যদি কিবা ভুল হৈছে বা কিবা এনুৱেল ইনকাম যদি কিবা ভুল কৰিছিলা, তেন্তে তোমালোকে এডিট কৰিব পাৰিবা। আজি ভিডিঅ'টো এইখিনিলৈ। পৰৱৰ্তী তোমালোকৰ নতুন আপডেট নহ'লেকৈ ৱেইট কৰা, আৰু তোমালোকে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপসমূহ পাবলৈ আমাৰ এই ইডিট আজ মেথছ মাইন আছাম ইউটিউব চেনেলৰ লগত জড়িত হৈ থকা। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু নতুন নটিফিকেশ্যন পাবা। ধন্যবাদ। Each shadow